নমস্কাৰ আজি মই এজন লৈছো আপোনালোকৰ ওচৰলৈকে পিয়ৰ পাতৰ জোৰা আজি আমাৰ ভিডিঅ'টোৰ উদ্দেশ্য এটাই যে ঘৰত থাকি আপোনালোকে কিদৰে পিয়ৰ পাতৰ জোৰা চিনাক্ত কৰিব পাৰে এযোৰ পিয়ৰ নে মিক্সৰে হয় নে কি হয় এইযোৰ আপোনালোকে কিদৰে গম পাব এইটো ঘৰতে থাকি আজি আহক আমি তেন্তে আজি আপোনালোকক মই দেখাও ঘৰত আপোনালোকে কিদৰে এইটো চিনাক্তকৰণ কৰিব পাৰিব এইযোৰ আপোনালোকে দেখিছে সম্পূৰ্ণ পিয়ৰ পাতৰ জোৰা হয় আপোনালোকে ফাৰ্স্ট কাম কি কৰিব এইযোৰত আপোনালোকে ধৰক কাপোৰ এযোৰ ঠাই ললে পিয়ৰ পাতৰ ইয়াৰ যোনবিলাক সাইডত খুঁটা থাকে খুঁটা অলপ উলাই লব আপোনালোকে আৰু খুঁটাটো উলাই লৈ বাকিখিনি মই আপোনালোকক দেখাও সেই মতে আপোনালোকে কৰিব তেতিয়া গম পাব এইযোৰ পিয়ৰ পাত হয় নে নহয় এইটো হৈছে আপোনালোকৰ পিয়ৰ পাতৰ পৰা জোৰাৰ হয় আৰু এনেকৈ আপোনালোকে অলপমান জুই লগাই চাব ইয়াত দেখিছে আপোনালোকে মই লাগে আৰু অলপ কৰি দেখাও এনেকৈ লগাই চাব ইয়াৰে যোনটো ছাই আছে এই ছাইডোখৰ আপোনালোকে এনেকৈ হাতত ল'ব আৰু যদি এনেকৈ যদি মোহাৰ দিয়া লগে লাগে চাওক সম্পূৰ্ণভাৱে ছাই হৈ গ'ল সম্পূৰ্ণভাৱে ছাই হৈ গৈছে এইটো চাওক এই ছাই লাগি ধৰিছে পিয়ৰ পাতৰ সূতাবিলাক কি হয় আপোনালোকৰ যিবিলাক পাতৰ হওক বা টচৰ হওক সেইবিলাক আপোনালোকে যদি এনেদৰে পুৰি দিয়ে হাততে আপোনালোকৰ ছাই লাগি যাব এইদৰে দেখিছে আপোনালোকে আৰু যদিহে আপোনালোকৰ পিয়ৰ পাত বুলি কয় কোনোবাই ধৰক মিক্স পাত বা এনেকুৱা দিয়ে বা পলিষ্টাৰৰ জোৰা আপোনালোকৰ ওচৰলৈকে পঠায় তেতিয়া আপোনালোকে এইটো যদি কৰি চায় তেতিয়া দেখিব যে আপুনি এই সূতাটো যদি পুৰি চাবলৈ চেষ্টা কৰে তেতিয়া আপোনালোকে দেখিব ইয়াত মানে ধৰক যিহেতু পলিষ্টাৰ নহয় মিক্স পাতৰ জোৰা বা এনেকুৱাবিলাক তাত আপোনালোকে দেখিব আঠা আঠা লাগি থাকিব মানে সেইটো হ'ল পলিষ্টাৰৰ জোৰা আপোনালোকে এনেদৰে ঘৰতে বহি কিনে কাপোৰবিলাক চিনাক্ত কৰিব পাৰিব আশা কৰিছোঁ আজি আমাৰ তথ্যভিত্তিক ভিডিঅ'টো ভাল লাগিছে আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'ত বা কিবা যদি নজনা কথা আপোনালোকে জানিবলৈ মন আছে মোক ভিডিঅ'ত কমেণ্ট কৰিব বা হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনতে থাকিব আপোনালোকে কমেণ্ট কৰিব তেন্তে আজিলৈকে এৰিছোঁ ধন্যবাদ